Hello guys, welcome back to my YouTube channel Santosh Vlog. So আজি আপোনাক দেখাবলৈ গৈ আছো আজি শিৱৰাত্ৰি পূজা। So ব্লগ আজি শিৱৰ দৰ্শন হইল, শিৱ চৰণত দৰ্শন হইল আৰু বাকি গোটেইখিনি আপোনাক দেখাই আছো, আপোনাক চাই থাকিব। So guys, আহক তেনেহলে পোনপ্ৰথমে বাবা ভোলেনাথৰ চৰণত সেৱাটো কৰি লওঁ, তাৰ পিছত আপোনাক ধুনীয়াকৈ দেখাই আছো, আপোনাক চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। আৰু ইয়া হৈছে ভাঙৰ লাড়ু। সো আপোনাক গোটেইখিনি মই দেখাই থাকিম লাহে লাহে। আহক, ইয়াত এজনী দোকানী আছে, মাইকী মানুহ। সো তাৰ সৈতে মই দুই এষাৰ কথা পাতিম। আহকচোন, তেখেতে কি কয়। আপুনি ৰাতিপুৱা কেইটা দোকান খুলিছে? ৰাতিপুৱা 5টা। এতিয়ালৈকে মানে চেল কমপ্লিট হোৱা নাই ন? আজি মানুহ কেনেকুৱা পালে আপোনাৰ? মানুহ নাই ইমান। মানুহ নাই ন? সো আজি আপোনালোকে কি আনিছে? আমি বেলপাত, ধতৰা গুটি, বেল, তোমাৰ ফুল,
তোমাৰ হেৰি এইবিলাক চব মিক্স কৰি সেন্দুৰ আছোঁ ধতৰা গুটি ধতৰা ফুল তোমাৰ তাৰপিছত আপুনি হেৰি ঘটা বনাবনে নাই আজি এতিয়া বনাম কেতিয়া কাম মানে তোমাৰ এই দুটা আঢ়ৈটা মানত পাব এতিয়া গোটা এতিয়া ন তো কিমানকৈ লয় আপোনালোকে এইটো জবাটো 10 টকা আছিলে এইবাৰ 20 টকা হ'ব দুটা 20 টকা গাইজ মহিলা দোকানীজনী কি ক'লে আপোনালোকে নিশ্চয় গম পালে আৰু শুনিলে এতিয়া আন এজনলৈ গুচি যাওঁ তেখেতে কি কয় ব'লক তেনেহ'লে হেল্ল' গাইজ ইয়া চাওক আজি শিৱৰাত্ৰি পূজা ন আজি ইয়াত গাখীৰে দি একদম ধুনীয়াকৈ ঘটা বনাই আছে ব'লকচোন ব'লক তাত কেনেকৈ বনায় আৰু কি কি দিয়ে আমি জানি লওঁ এনেই ইয়াত কি কি দিছিলে আপুনি মই ইয়াত আছে কিচমিচ আছে কাজু আছে তাৰপিছত আপোনাৰ বিস্কুট আছে চেনি আছে গাখীৰ অঁ তেল আছে লং তেজপাত তাৰপিছত আৰু কিমান লিটাৰ পানী তাতে পানী নাই মোৰ খালি গাখীৰ অকল গাখীৰ 12 লিটাৰ গাখীৰ পানী 2 লিটাৰ মানে 12 লিটাৰ পানী গাখীৰ তো কিমান টাইম লাগিব এনেকৈ পকাবলৈ মোটামুটি মোৰ নমাব হৈছে আমাৰতো আৰু ক'ৰবাত 10-15 মিনিটমান থাকিলে হৈ যাব আৰু পাৰ গিলাচ কিমানকৈ বিক্ৰী কৰিব পাৰ গিলাচ 20 টকা বস্তুটোৰ দাম আপুনি জানেই অঁ বা আপোনাৰ গোটেইখিনি ৰেট বস্তু মই ডুপ্লিকেট কৰা নাই বা মই বস্তুখিনি হেৰি কৰা নাই আপুনি মোৰ ইয়াতে টেষ্ট কৰি থকা প্ৰত্যেক তাৰে টেষ্ট কৰক আপুনি বেছি আহিব মই বোলে আপোনাৰ হেৰিৰ কাৰণে কোৱা নাই এতিয়া মানে আৰু কিমান টাইম লাগিব আৰু 10-15 মিনিটমান হ'লে হৈ যাব যিমান টাইম উঠোৱা সিমানে গোটা হ'ব ঠিক আছে বাৰু গাইজ গম পালেনে আপোনালোকে ঘটা কেনেকৈ বনায় এয়াই আছিল ঘটাৰ পদ্ধতি এনেই আপুনি আলু পিছে খায়নে নাখায় কিমান খাব পাৰিব আপুনি ভালে লাগিল কথা পাতি চ' গাইজ চ' আজি এয়াই আছিল ভিডিঅ' শিৱৰাত্ৰি তো ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু লগতে মোৰ চেনেলৰ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ' মই ইমানতে এৰিছোঁ বাই বাই বম বম ভোলে বাবা কি জয় বম বম ভোলে বাবা কি জয় বম বম ভোলে বাবা কি